আমার আন্দোলন আমার চলি থাকিব। এই নাগরিকত্ব সংশোধনী বিল যেতিয়ালৈকে বাতিল নকৰিব তেতিয়ালৈকে আমাৰ আন্দোলন আমাৰ অব্যাহত থাকিব। কোনো পুলিচ প্ৰশাসনে কোনো ব্যক্তিয়ে আমাৰ আন্দোলন ৰোধ কৰিব নোৱাৰিব। সেইদিনাখন আপোনালোকে গম পাইছে যিবিলাক ছাত্ৰ সংগঠনৰ নেতাসকলক লৈ পিনে আন্দোলন কৰি আজি মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিছে সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ পিনে আন্দোলন কৰিব নোৱাৰে। আমি ধিক্কাৰ দিছোঁ এনে আইনক। যি ছাত্ৰ সমাজক লৈ তুমি আন্দোলন কৰি আজি মুখ্যমন্ত্ৰীৰ গাদী দখল কৰিছা, আমি তেনেকুৱা মন্তব্যক আমি ধিক্কাৰ দিছোঁ। আৰু যেতিয়ালৈকে এই আন্দোলন যেতিয়ালৈকে কেব বাতিল নহয় তেতিয়ালৈকে আমাৰ আন্দোলন আমাৰ চলি থাকিব। কোনো শক্তিয়ে আমাক ৰোধ কৰিব নোৱাৰে। আজি চাওক আপোনালোকে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতিত কি কৈছিল, প্ৰত্যেক বছৰে নিবনুৱাসকলৰ সমস্যা দূৰ কৰিব, 2 কোটি চাকৰি দিব। সেইবিলাক কথা আজিকালি আপোনালোকে টিভি পেপাৰত সেইবিলাক কথা গুচি গ'ল। যি বিজেপি চৰকাৰে কৈছিল বাংলাদেশৰ অসমত থকা বাংলাদেশীসকলক বিদেশত প্ৰেৰণ কৰিব, সেই বিজেপি চৰকাৰে আজি গাদী দখল কৰি বাংলাদেশৰ পৰা হিন্দু মানুহ আনি আমাৰ অসমত থাপিবলৈ লৈছে। আমাৰ অসমৰ অসমীয়াই 1 ইঞ্চি ভূমিপত্ৰ আমি বিদেশীক নিদিওঁ, স্পষ্ট কথা। ইয়াৰ অনাগত দিনত আমাৰ সংগ্ৰাম ইয়াতকৈ ভয়ানক হ'ব, স্পষ্ট কথা। হয়, এতিয়া যে সদনত কেব গৃহীত হৈছে ইয়াৰ বিষয়ে আপোনালোকে কি কয়?